যিটো শুনা ৰাজা মহা মোহে অন্ধ প্ৰায় পুত্ৰ দ্বাৰা দেহতেহে আকুল সদায়। যিবিলাক মানুহে মানে পুত্ৰ ভাৰ্যা আৰু নিজৰ দেহতে আসক্ত হৈ থাকে। আজি আমাৰ বহু মানুহে পুত্ৰ ভাৰ্যা আৰু দেহৰ সুখতে আবদ্ধ হৈ থাকে। সমাজলৈ আহিবলৈ সময় বিচাৰি নাপায়। ঈশ্বৰৰ কথা এটা শুনিবলৈ আজৰি নাই। পুৱা গধূলি ধূপ এডাল জ্বলাই মানে ঈশ্বৰক উপাসনা কৰিবলৈ বহুতৰ সময় নাই। যাৰ কাৰণে কৃষ্ণই মানে অৰ্জুনক উদ্দেশ্যি কৈছে, আৰু হেৰা শুনা তুমি একবিনে নহ দুই অবিদ্যা মায়াত ভিন্ন দেখি। হে অৰ্জুন, তুমিয়ে মই একেটাই। মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা দুটা বুলি ভাবে। মূৰ অংশ জীৱ তুমি, মই আত্মা অন্তৰ্যামী, এহি হেতু তুমি মই সখী। তুমি মোৰ অংশ জীৱ অৰ্জুন, সেইকাৰণে তুমিয়ে মই সখী। সাৰথীৰ কহো ভেদ, লোৱা তাৰ পৰিছেদ, আনে নজানয় মহামতী, যিগোটা যে মহাৰথী, ৰথে চৰি কৰা গতি, ৰথ কোনো চলাৱে সাৰথী। তুমি যিখন ৰথত উঠি মহাৰথী ৰূপে যুদ্ধত অৱতীৰ্ণ হৈছা, কৰ্মত অগ্ৰগতি হৈছা, সেই ৰথখন অৰ্জুন মই পৰিচালনা কৰি আছোঁ। সৰ্বতো সময়তে মনত ৰাখিবা। এতিয়া অৰ্জুনৰ ৰথখন যদি কৃষ্ণই পৰিচালনা কৰিছে, আমাৰ ৰথখন কোনে পৰিচালনা কৰিছে? আমাৰ ৰথখনৰ নাম কি? গীতাত কৈছে দেহৰ ৰথ, ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য ভৈলতাৰ। যে আমাৰ এই দেহটোক ৰথৰ লগত তুলনা কৰিছে, মনটোক ঘোঁৰাৰ লগত তুলনা কৰিছে, আৰু ইন্দ্ৰিয়বিলাকক সৈন্যৰ লগত তুলনা কৰিছে। আৰু আজি আমি যিজন থকাৰ কাৰণে আমাৰ এই ৰথখন চৈতন্য হৈ আছে, যিজন থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, মুখেৰে খাইছোঁ, হাতেৰে কৰিছোঁ, ভৰিৰে গৈছোঁ। আজি আমাৰ বহুতৰে সেইজনৰ কথা শুনিবলৈ, সেইজনৰ কথা ভাবিবলৈ, সেইজনৰ কৰ্ম কৰিবলৈ, সেইজনৰ স্থানত যাবলৈ সময়ৰ অৱকাশ নাই। মনত ৰাখিব, যিজন থকাৰ কাৰণে আমি চৈতন্য হৈ আছোঁ, সেইজনৰ প্ৰতি যাৰ শ্ৰদ্ধা ভক্তি নাই, তেওঁৰ ৰথখন সুস্থিৰভাৱে নচলিব দেই। তেওঁৰ দেহ নামৰ ৰথখনত ঘূণে ধৰিব। কেনেকৈ? অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমূৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, কাৰ কি আহিব আৰু। ঈশ্বৰ বিমুখী মানুহৰ দেহলৈ ৰোগ ব্যাধি নিজেই নামি আহিব। সেইকাৰণে আমি ভগৱন্তক ভজনাৰ ক্ষেত্ৰত পুত্ৰ দ্বাৰা দেহ গেহৰ আকুলিত হ'ব নালাগিব। আমি তাত আসক্ত শূন্য হ'ব নালাগিব। আৰু ঈশ্বৰৰ ভক্তি পথত, ঈশ্বৰত আশ্ৰয় লোৱা পথত যদি কোনোবা আপোনজনেও বাধা দিয়ে, সেই বাধা অতিক্ৰমি গ'লেও আমাৰ দুখ নহয়। যদি গুৰুৱে বাধা দিয়ে, গুৰুৰ আজ্ঞা ভংগ কৰিলেও দুখ নহয়। যদি পিতৃ মাতৃয়ে বাধা দিয়ে, পিতৃ মাতৃৰ বাধা অতিক্ৰম কৰি গ'লেও দুখ নহয়। যদি স্বামীয়ে বাধা দিয়ে, স্বামীৰ আজ্ঞা অতিক্ৰম কৰিলেও দুখ নহয়। যদি সমাজে বাধা দিয়ে, সমাজৰ বাধা অতিক্ৰমি গ'লেও আমাৰ দুখ নহয় বুলি আমাক বেদে সিদ্ধান্ত দিছে। গুৰু ত্যাগ কৰিলা বীৰু চনেৰ নন্দন, ভাতৃ ত্যাগ কৰিলা ৰাক্ষস বিভীষণ, প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা, ভগৱান ভৰতে তেজিলে নিজ মাতা, গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলা ভৃগু আদি মুনি, বিদুৰে কৰিলে ত্যাগ নিজ জ্ঞাতিগণ, শুনা সৰ্বজন ইটো শাস্ত্ৰৰ বচন। আমাক শাস্ত্ৰই কৈছে যে ঈশ্বৰৰ ভক্তি পথত, ঈশ্বৰত আশ্ৰয় পথত, সৎ পথত যাওঁতে যদি কোনোবাই বাধা আৰোপ কৰে, সেই সমস্ত বাধা অতিক্ৰম কৰি গ'লেও আমাৰ কোনো দুখ নহয়। গতিকে আমি এই বিনাশী পুত্ৰ ভাৰ্যা দেহ গেহৰ
ভোগত যাতে আমি আসক্ত হৈ থাকিব লগা নহয়। আসক্ত হৈ থাকিব পাৰিব, কিন্তু আপুনি সদায় ভয়ৰ মাজত থাকিব। ইয়াত কৈছে যে পুত্ৰ দ্বাৰা দেহতেহে আকুল সদায়, শিশৱৰ একোকালে নুগুচয় ভয়। যি মানুহ পুত্ৰ ভাৰ্যা দেহ গে সম্পদৰ মোহত মোহিত হৈ থাকিব, তাৰ মনটো কেতিয়াও ভয়ৰ পৰা মুক্ত হ'ব নোৱাৰে। যাৱে কৃষ্ণ পদাম্বুজে সেৱা নকৰয়, যেতিয়ালৈকে আমি ভগৱন্তৰ চৰণত সেৱা পূজা নকৰিম তেতিয়ালৈকে সেইখন ঘৰৰ জীৱকেইটা মানে ভয়ৰ পৰা মুক্ত হ'ব নোৱাৰিব। কৃষ্ণ পদ সেৱাতেহে গুচে ভৱ দুখ, আকেশে বুলিয় ৰাজা আত্যন্তিক সুখ। আপুনি সুখীৰো সুখী হ'ব, ধনীৰো ধনী, পৰম ধনী, আনন্দৰো আনন্দ, ব্ৰহ্মানন্দ, সম্পদৰো সম্পদ, পৰম সম্পদৰ পাছলৈ আগবাঢ়ি গৈ থাকিব। আপোনাক মানুহেতো বাধা দি নোৱাৰে, স্বয়ং ভগৱানেও নোৱাৰে। ভক্তি পথত আগবাঢ়ি যোৱা জীৱটোক পদচ্যুত কৰিব পৰা অধিকাৰ ভগৱানৰ হাততো নাই। মনত ৰাখিব কথাটো। যিটো কথা প্ৰহ্লাদে প্ৰমাণ কৰি থৈ গৈছে। প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুক বধ কৰাৰ পিছত নৃসিংহ প্ৰভুৰ খং মাৰ যোৱা নাই, দেৱতাসকল ওচৰ চাপিবলৈ সাহস কৰা নাই। প্ৰহ্লাদক ক'লে যোৱা তুমি তুতি কৰা। তেতিয়া প্ৰহ্লাদে গৈ ভগৱানক স্তুতি কৰিছে, প্ৰভু মোৰ দেউতাই তোমাৰ ওচৰত বহুত অপৰাধ কৰিলে, মোৰ মুখলৈ চাই দেউতাক গতি দিব লাগে। এই প্ৰাৰ্থনা শুনাৰ লগে নৃসিংহই হাঁহি পেলাই কৈছে, হেৰৌ প্ৰহ্লাদ, তই হেন বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ। তোৰ দৰে বৈষ্ণৱ পুত্ৰই দেউতাৰ কথা বাদ দে, অতীতাহ পুৰুষা সপ্ত ভৱিষ্যৎ চতুৰ্দশ নৰ তাৰ এতে সৰ্বান কলৌ কৃষ্ণ ইতি কীৰ্তনা। কৃষ্ণক সংস্কৃতি অৱলম্বন কৰা পুত্ৰই অতীতৰ 7 পুৰুষ, ভৱিষ্যতৰ 14 পুৰুষ। 14 21 পুৰুষ উদ্ধাৰ কৰিলি। দেউতা তাৰ মাজতে গ'ল, দেউতাৰ কথা ভাবিব নালাগে। তেনেহ'লে মোক তোমাৰ ওচৰলৈ লৈ যোৱা। নোৱাৰো আনিব, তোমাৰ পুণ্য জমা হৈ আছে, তোমাৰ পুণ্য জমা হৈ আছে। গতিকে তুমি ৰজা হ'বই লাগিব। ভোগ ভুঞ্জি পুণ্য কৰা ক্ষয়। মনত ৰাখিব কথাটো। আমি পুণ্যবিলাক ভোগ নকৰা পৰ্যন্ত জমা হৈ থাকিব। গতিকে ৰজা মহাৰজা হৈ তুমি ভোগবিলাক কৰি দিয়া, তেতিয়াহে পুণ্যৰ পৰা তুমি মুক্ত হ'ব পাৰিবা। গতিকে সেইকাৰণে আমি যিসকল পুণ্যৱান জীৱ, ধৰি লওক আপোনালোকৰ সমষ্টিত অহা 26 বৰ্ষত আপোনাৰ বিধানসভা নিৰ্বাচন হ'ব। তাত আপোনালোকৰ সমষ্টিৰ 7জন বা 8জনে প্ৰতিদ্বন্দ্বিতা কৰিব আপোনাৰ বিধানসভাৰ সদস্যৰ কাৰণে। আপোনালোকৰ সমষ্টিৰ মানুহে ভাগৱতৰ মতে গৌৰৱ কৰিব লাগিব। কি বুলি? আমাৰ সমষ্টিত 8জন ব্যক্তি বিধানসভাৰ সদস্য পদৰ প্ৰতিদ্বন্দ্বিতা কৰা যোগ্য ব্যক্তি আছে। আপোনালোকে গৌৰৱ কৰিব, নিন্দা নকৰিব, কাকো হেৰি নকৰিব, দুখত পৰি যাব। কাৰণ সেইটো তেওঁ পূৰ্ব বাসনা, অপূৰণীয় বাসনা পূৰণ কৰিবৰ কাৰণে আহি আছে। কোনোবা ৰাজনীতিৰ বাসনা লৈ আহিছে, কোনোবা অৰ্থনীতি, কোনোবা সমাজনীতি, কোনোবা ধৰ্মনীতি। কোনে কি নীতি লৈ আহিছে সেইটো সময়তহে প্ৰকাশ হ'ব, কাৰ্যতহে প্ৰকাশ হ'ব। গতিকে তেওঁলোকক সমালোচনা কৰাৰ অধিকাৰ আমাৰ হাতত নাই। আমি গৌৰৱহে কৰিব লাগিব। কিন্তু জিকিব কেইজন? 8জনে প্ৰতিদ্বন্দ্বিতা কৰিলে কেইজন জিকিব? এজন জিকিব। গতিকে কোনজন জিকিব সেই বিষয়ে আমাৰ ভাগৱতত উল্লেখ আছে। সেইকাৰণে মই বিভিন্ন স্থানত কৈছোঁ, যদি কাৰোবাৰ ভাল ৰাজনীতি কৰিব মন আছে ভাগৱতখন ভালকৈ শুনক, পঢ়ক। যাৰবাৰ যদি অৰ্থনীতি কৰিব মন আছে ভাগৱত শুনক, সমাজনীতি কৰিব মন আছে শুনক, ধৰ্মনীতি কৰিব মন আছে শুনক। গতিকে সকলো নীতি ধৰ্মই বান্ধি ৰাখিছে। গতিকে সকলো মানে নীতিক ধৰ্মইহে স্থিতি ৰাখিব পাৰিব, আনে ৰাখিব নোৱাৰে। গতিকে সেই 8জনৰ ভিতৰত যাৰ পুণ্যৰ নম্বৰ বেছি হৈ আছে, সমষ্টিটোত MLA ইলেকশ্যন কৰিবৰ কাৰণে যি আগৰ পৰা ভাবি সেই সমষ্টিৰ তৃণমূল আত্মা, পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান সকলো দিশত সমষ্টিটোক আগবঢ়াই নিয়াৰ কাৰণে কাৰ অৱদান বেছি আছে, কি কোনে সমষ্টিটোৰ উপকাৰ বেছি সাধন কৰিছে, কাৰ পুণ্য বেছি হৈ আছে। যাৰ পুণ্য বেছি হৈ আছে
সেইজনক যিকোনো প্ৰকাৰে বাই হুক অৰ বাই ক্ৰুক ভগৱন্তই তেওঁকে জিকাব। আমাৰ মনে এখেত জিকিব লাগিছিলে, ইলেকশ্যনৰ ৰিজাল্টত এখেত জিকি গ'ল। ভগৱন্তই কৈছে তুমি চৰ্ম চকুৰেহে চাই কৈছা, মই 14জন সাক্ষী 2জন কেৰণী তথ্য ভিত্তিত তেওঁক জিকাইছোঁ। গতিকে আমাৰ কাৰ পুণ্য কিমান বেছি আছে, কোনে কেনেকৈ মানুহক উপকাৰ কৰি পুণ্য অৰ্জন কৰিছে কৰোতাজনেহে জানিব, আৰু তাৰ তথ্য ভগৱানৰ হাততে থাকিব। গতিকে আপুনি গাঁওখনৰ ধনী মানুহ হৈ গাঁওখনৰ উন্নয়নৰ কাৰণে ক'ৰবাত কোনোবা এটা চুবুৰীত কুঁৱা এটা নাই, কোনোবা আপোনালোকৰ গাঁওখনৰ উঠি অহা প্ৰজন্ম অধ্যয়ন কৰিবৰ কাৰণে লাইব্ৰেৰী এটা নাই, গাঁওখনৰ ধনী মানুহ হৈ লাইব্ৰেৰী এটা, গাঁওখনৰ ক'ৰবাত কোনোবা এটা চুবুৰীত নামঘৰৰ অভাৱ, আপুনি যদি মাটি অকণমান দান দি দিছে নামঘৰ বনাবৰ কাৰণে, তেতিয়াহ'লে আপোনাৰ এই আদৰ্শই আপোনাক চিৰযুগমীয়া কৰি ৰাখিব। আৰু আপুনি ধৰ্ম অৰ্থৰ যদি সৎ ব্যৱহাৰ কৰিছে, আপুনি ৰাতি ভাওনা চাবলৈ দুৱাৰখন ভুলক্ৰমে মেলি থৈ আহিলেও আপোনাৰ ঘৰলৈ চুৰ ডকাইত যাব নোৱাৰে। মনত ৰাখিব কথাটো। আপুনি নিৰ্ভৰ হৈ থাকক, যদি আপুনি সৎ কাম কৰিছে আপুনি কেতিয়াও কাৰো হাতৰ পৰা আপুনি বঞ্চিত হ'ব লগা বা প্ৰত্যায়িত হ'ব লগা নহয়। কাক বঞ্চিত কৰিব, কাক দুখ দিব, তথ্য ভাগৱতে আমাক দিছে। আপুনি যদি গাঁওখনৰ ধনী মানুহ হৈ ধনৰ যদি প্ৰয়োগ কৰিব জনা নাই, ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাক নাই বুলি খেদৈ, মাধৱৰ নামলৈয়া বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। ভগৱানে দিয়া ধন থাকি সৎ কামৰ কাৰণে কোনোবাই অনুদান এটা বিচাৰি যাওঁতে যদি আপুনি নাই বুলি উভতাই পঠিয়াই দিছে, আপুনি বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক, আপোনাক ভগৱন্তই দণ্ড দিবই, শাস্তি দিবই। কেনেকৈ? নুহি চোৰে নেই নুহি অগ্নিয়ে দহয়, নুহি দণ্ড বন্ধ হুয়া ৰাজাই লয়। আপোনাৰ ধৰটো হয় চোৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা নিব, নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব, সিমানতো ৰেহাই নিদিয়ে। হাঁ ধন বুলি পাছে কান্দে ৰাও বান্ধি, ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। এই জন্মত ভগৱানে দিয়া ধন থাকি যদি প্ৰয়োগ কৰিব নাজানে, তেতিয়াহ'লে সেইজনক পৰজন্মত ভিক্ষাৰী কৰি পঠিয়াব। এতিয়া আপোনালোকে গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব, যি জনগোষ্ঠীয়ে ভিক্ষাৰী নহওক সদায় ঈশ্বৰৰ নাম লৈ ভিক্ষা খোজে। এয়া ভাগৱত দৰ্শন, মনত ৰাখিব দেই। গতিকে আপুনি গাঁওখনৰ সমাজখনৰ পৰিৱেশৰ উন্নয়নৰ কাৰণে আপোনাক দিয়া প্ৰতিভাটো যদি শুদ্ধ প্ৰয়োগ কৰিছে, আপুনি দুৱাৰখন মেলি থৈ আহিলেও আপোনাৰ ঘৰলৈ চুৰ ডকাইত যাব নোৱাৰে। কাৰ ঘৰলৈ যাব লাগে তেওঁহে পঠিয়াব, সেইটো পৰিচালনা তেওঁ কৰিব। আপুনি ডাঙৰ তলা মাৰিও ৰাখিব নোৱাৰিব। 2 ঘণ্টাৰ কাৰণে বিয়া খাবলৈ গ'লে ঘূৰি আহি তলা ভাঙি চব লৈ গুচি যাব। আপোনালোকে বহুত মিডিয়াত দেখিছে, মহানগৰত 2 ঘণ্টাৰ কাৰণে ডাঙৰ তলা মাৰি বিয়া খাবলৈ গৈ ঘূৰি আহি দেখিছে তলা ভাঙি সমস্ত লৈ গৈছে, ধৰাও নপৰে। কিন্তু মনত ৰাখিব কথাটো, এয়া হৈছে ভাগৱত দৰ্শন। গতিকে ভগৱানে দিয়া প্ৰতিভাটো যাতে শুদ্ধ প্ৰয়োগ কৰিব লাগে। আমাক মানুহৰ জন্ম দিছে ঈশ্বৰত ভক্তি কৰি মুক্তি লাভ কৰিবৰ কাৰণে। আজি আপোনালোকে বিভিন্ন গৃহৰ পৰা আহিছে, লক্ষ্য কি লৈ আহিছে বাৰু? ভাগৱত অনুষ্ঠানৰ ব্যাখ্যা অনুষ্ঠান সামৰিলে খাই বৈ নিজৰ নিজৰ ঘৰলৈ যাম। আপোনাৰ ঘৰৰ পৰা ওলাই আহোঁতে নিৰ্দিষ্ট সময়ত আকৌ ঘৰলৈ যোৱাৰ লক্ষ্য লৈ আহিছে। আপুনি যেনেকৈ ঘৰৰ পৰা ওলাই আহোঁতেই ঘৰখনলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে, আমাৰ এইখন ঘৰলৈ অহা জীৱটোৱেও যিখন ঘৰৰ পৰা আহিছে সেইখন ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে। আৰু সেই লক্ষ্যত উপনীত হ'বলৈ যাওঁতে বাট চিনি পোৱা দেহাটো পাবৰ কাৰণে 84 জুনি অতিবাহিত হৈ আছে। 84 জুনি অতিবাহিত হৈ মানুহৰ জন্ম পালেহে বাটটো চিনি পাব। ভাগৱত পঢ়াৰ লগে লগে বাট চিনি পাব, 7টা ষ্টেপ পাৰ হৈ যাব। প্ৰথমে দহিব পাতে কচয়, কৰাইবে মহাপুণ্য অদ্ভুদয়, মিলাইবে বিষয়ত বিৰকতি, কৃষ্ণত পোৱাইবে প্ৰেম ভকতি, উপজাবে এটি বৈষ্ণৱ জ্ঞান, মায়াকো দহিয়া কৰাই নিজান, চৈতন্যময় পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰেগে। 7টা ষ্টেপ পাৰ হৈ আপুনি য'ৰ পৰা আহিছে তাত লগ খাই যাব, আৰু ঘূৰি আহিব নালাগে। আৰু ভাগৱত শুনাৰ লগে লগে আমাৰ দেৱত্ব জ্ঞান হয় দেই। দেৱত্ব জ্ঞান হোৱাৰ লগে লগে ব্ৰহ্মত্ব উপলব্ধি হয়।
আৰু ব্ৰহ্মত্ব উপলব্ধি হোৱাৰ লগে লগে আপুনি লীন হৈ যাব আৰু ঘূৰি আহিব নালাগে। এইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱত নুশুনা কোনো জীৱ সংসাৰৰ পৰা ওলাই যাব নোৱাৰে দেই। পাৰ্থিৱ ধন ধান বিদ্যা শিক্ষাই আমাৰ জীৱ উত্তৰণত সহায় কৰিব নোৱাৰে। এইটো যিটো ভোগ কৰি আছোঁ সেইটো পূৰ্বজন্মৰ পুণ্যৰ ফলটোহে ভোগ কৰি আছোঁ। এই জন্মটোৰ পিছৰ জন্মলৈ আমি লৈ যাব লাগিব। এই কথা আমি প্ৰত্যেকে উপলব্ধি কৰিব লাগিব। এজন চাকৰিয়াল মানুহে এতিয়া জুন মাহত কোন মাহৰ দৰমহা ভোগ কৰি থাকে? মে' মাহৰ দৰমহাটোহে এজন চাকৰিয়ালে জুন মাহত ভোগ কৰি থাকে। এই জুন মাহৰ দৰমহাটো কোন মাহত ভোগ কৰিব? জুলাই মাহত। এইটো যেনেকৈ বাস্তৱ সত্য, আমাৰ জীৱটোৱে প্ৰাৰব্ধ কৰ্মফলটো আৰব্ধত ভোগ কৰি আছে। আৰব্ধটো অনাৰব্ধলৈ লৈ যাব। এয়াই জীৱন চক্ৰ, কৰ্মফল, প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। গতিকে প্ৰাৰব্ধ পুণ্য লৈ জয়সাগৰত যোনে বেছি পুণ্য লৈ আহি বসবাস কৰিছে সি চবতকৈ ওপৰত আছে। মধ্যম পুণ্য লৈ অহাজন মধ্যমত আছে, কম পুণ্য লৈ অহাজন কমত আছে। কিন্তু ই স্থায়ী নহয়, ই গতিশীল। ভাগৱত শুনি যদি আপুনি বেয়া এৰি ভাল ল'ব পাৰে, আপোনাৰ স্থিতি সলনি হৈ গৈ থাকিব, আপুনি ওপৰলৈ গৈ থাকিব। মনত ৰাখিব কথাটো। যদি ভোগ কৰিবলৈ পায় আকৌ কাৰোবাক অন্যায় কৰি দুখ দিয়ে, আঘাত দিয়ে, তেতিয়াহ'লে পৰীক্ষিত আৰু ব্যাসৰ দৰে অভিশপ্ত হ'ব। এই কথা আমাৰ ভাগৱতে আমাক দিছে। এতিয়া পৰৱৰ্তী কথাটো হৈছে ভাগৱত ধৰ্ম কথন। এই ভাগৱত ধৰ্ম কথন নামেৰে তলৰ পদেদি আমাক ভাগৱতৰ ধৰ্মৰ বিষয়ে কি ক'ব বিচাৰিছে আমি আলোচনা কৰিম।